নমস্কাৰ মোৰ আখললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ক'লা চাউলেৰে অলপ পায়স বনাবলৈ লৈছোঁ। ক'লা চাউলৰ পায়সটো বনাবলৈ সময় বহুত লাগে। আজি মই অলপ বেলেগ ধৰণে বনাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকেও ভাল পাব। ব'লকচোন ৰেচিপিটোলৈ আগবাঢ়ো। এইখিনি ক'লা চাউল মই আধা ঘণ্টামান পানীত তিয়াই থৈছিলোঁ ধুই, আৰু এয়া টুকি লৈ আহিছোঁ আৰু গেছতে কুকাৰ পাতি লৈছোঁ। এতিয়া মই ইয়াতে তিয়াই থোৱা চাউলখিনি দি দিম। আৰু ইয়াত মই এতিয়া চাউলখিনি ডুব যোৱাকৈ গাখীৰ দিম অলপ, আৰু অলপ দিছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন বন্ধ কৰি মই গেছত উঠাই দিলোঁ আৰু গেছটো মিডিয়ামত ৰাখি মই 3টামান হুইচেল মাৰিবলৈ দিছোঁ। এইখিনি হৈ যাব। এতিয়া 3টা হুইচেল মৰাৰ পিছত মই গেছৰ পৰা কুকাৰটো নমাই থলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এইদৰে মই অলপ সময় পায়স বনোৱাৰ নিচিনাকৈ সিজাই আছোঁ গেছটো মিডিয়ামত ৰাখি। আৰু যেতিয়া অলপ ডাঠ হৈ আহিলে তেতিয়া মই সোৱাদ অনুযায়ী অলপ চেনি দিছোঁ আৰু খুব ঘন ঘনকৈ লৰাই থাকিব লাগিব। এতিয়া আৰু অলপ দিলোঁ। মিঠাটো নিজৰ সোৱাদ অনুযায়ী দিব লাগিব। আৰু গেছটো এতিয়া একেবাৰে মই কমাই দিলোঁ আৰু চেনিখিনি গলি যোৱালৈকে অলপ অলপ লৰাই থাকিব লাগিব। লাহে লাহে পায়সখিনি ডাঠ হৈ আহিছে আৰু ধুনীয়া এটা ৰং উঠিছে। এতিয়া এয়া অলপ কাজু দিছোঁ, মিহি মিহিকৈ কুটি লোৱা। ক'লা চাউলৰ পায়সৰ ধুনীয়া এটা বেগুনীয়া ৰং উঠে, সেইকাৰণে দেখিব ধুনীয়া হয়। আৰু ইয়াত মই এতিয়া অলপ ইলাচি দালচেনিৰ গুড়িও দিছোঁ ফ্লেভাৰৰ কাৰণে। ইলাচি গুড়িখিনি দিয়াৰ পিছত এতিয়া গেছটো মই অফ কৰি দিম। এইখিনি ক'লা চাউলৰ পায়স ৰেডি হৈ গ'ল। আৰু এইদৰে ঠাণ্ডা হোৱাৰ পিছত মই সজাই আনিলোঁ। এয়া চাওক, ধুনীয়া ঘন হৈছে আৰু ৰংটো খুব ধুনীয়া হৈছে। আৰু মই কেইটামান কাজুৰে সজাই দিছোঁ। ক'লা চাউলৰ পায়সটো খাবলৈও টেষ্টি হয় আৰু আমাৰ স্বাস্থ্যৰ কাৰণে খুব উপকাৰী ক'লা চাউলটো। সেইকাৰণে কেতিয়াবা বনাই খাই চাবচোন। আৰু গোন্ধটো জহা চাউলৰ নিচিনা ধুনীয়া গোন্ধ এটা ওলায়। আৰু ভিডিঅ'টি যদি আপোনালোকে চাই ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ আখল চেনেলটি ছাবস্ক্ৰাইব কৰিলে আগলৈ নতুন ৰেচিপি পাই থাকিব। ধন্যবাদ।